ফুল বুটলিছো ফুল বুটলিছো এয়া বাবু ফুল এয়া এইটো লৈ ফুল 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 নামক দিয়া আইতাক দিয়া আইতাক দিয়া আইতাক দিয়া ফুল আনা অঁ ফুল আনা হেল্ল' কি কৰি আছে হে চাও এইফালে চাই আছে এভৰিৱান মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ লগতে অন্য এটা ব্লগলৈ আজি মই কি কৰোঁ কি নকৰোঁ আজিৰ ব্লগটো দেখুৱাই থাকিম পুৰা ভিলেজ ষ্টাইল হয় আপোনালোকে শেষৰলৈকে চাব আৰু পুৰা মজা ল'ব চাই থাকিব শেষৰলৈকে কি হয় হেডফুল বা তিনিটা হৈছে ইমান ধুনীয়া লাগিছে আৰু ইয়াত যে প্ৰসাদ দিয়ে ন এইটোৱে পাতখিনিত প্ৰসাদ দিয়ে নহয় পাতখিনিত ৰুমটো গোটেই খেলি মেলি হৈ আছে জংক পংক যোৱাকালি আহি পাইছোঁ এইখিনি চব ঠিক কৰি লওঁ তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ আৰু এইখিনি মই পটাপট ঠিক কৰি লওঁ পটককৈ বাৰু বাকী বহুত কাম আছে সেইকাৰণে পটাপট ঠিক কৰি লওঁ মই আৰু এইফালে ধানখিনি ৰ'দত দিব লাগিব এতিয়া এইখিনি উলিয়াই আনিছে আমি এতিয়া ৰ'দত দিম মেলি দিব লাগিব ভাৰী নে ভাৰী আছে দিয়া মাম্মা এফালে আছোঁ বহল কৰি দিয়ক মই কৰি দিম নেকি আহক দুইজনীয়ে মেলি দিওঁ আহক তেতিয়া সোনকালে হ'ব আহক ধৰক ভালকৈ ধৰক মজা লাগিছে তুমি কৰিবা আহা কৰিবা আহা আৰু 2 দিনমান লাগিব মেলি দিব অঁ এতিয়াও ডাঙৰ হৈছে দেখাই আছোঁ ৰ'ব মোৰ পোৱালি 4টা এইকেইটা ডাঙৰ হৈছে এইকেইটা হেই এইকেইটা মোৰ পোৱালি 4টা আৰু মই পানী অলপ উঠাই লৈ এনেকৈ কুঁৱাৰ পৰা এবাল্টি পানীৰ প্ৰয়োজন হৈছে মই উঠাই লৈ আছোঁ ৰ'ব তাৰপিছত মই আমাৰ ফুলনি বাগিচাখন দেখুৱাম বৰ ধুনীয়াকৈ ফুলবোৰ হৈ আছে ইমান ধুনীয়া ফুলখিনি চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে এয়া ফুলখিনি চাওক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ফুলখিনি ছিজনতকৈ আগতীয়াকৈ হ'ল চাওক এয়া বৰ ধুনীয়াকৈ হৈছে আৰু দেখুৱাই আছোঁ ৰ'ব ফালে আৰু এজোপা চাওক কিমান ধুনীয়াকৈ হৈছে ফুলে ফুল চাওক ইয়াত ফুল বৰ ধুনীয়াকৈ হয় আমাৰ ধীৰ ধুনীয়াকৈ শুই আছে শুই থাকোঁতে মই পাকঘৰলৈ যাওঁ এতিয়া আৰু এইফালে খাৰৰ কাৰণে খাৰৰ তৰকাৰী উতলি আছে এয়া আৰু এইফালে মাছ বনাবলৈ ফুলকবি আলু বইল কৰা হৈছে এইখিনি বইল হ'লে এইখিনি বনাম আৰু এইফালে তাই ইয়াত মছলা কুটি আছে কি দিছা ইয়াত সেই শুনাই নাই কোৱা ভালকৈ কি দিছা অঁ কিমান টাইম লাগিব আৰু কুটিবলৈ হ'ব ভালেই এইফালে মই মাছৰ তৰকাৰী বনাবলৈ ওলাইছোঁ অলৰেডি পাতিলোৱে এয়া ফুলকবি আলু দি জলকীয়া গুড়ি নিমখ হালধি এইবোৰ দিলোঁ আৰু এইখিনি যিখিনি কুটি থৈছিলে আদা নহৰু এতিয়া মই ইয়াত দিম এনেকৈ মই দিনটো কাম বন কৰি পাৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই আছে আৰু শেষৰলৈকে চাই থাকিব কি কৰোঁ কি নাই ফাইনেলি গাইজ এইফালে মাছৰ তৰকাৰী হৈ গ'লে চাওক বৰ ধুনীয়াকৈ কালাৰটো আহিছে আপোনালোকৰ মোবাইলত কেনেকৈ পাই নাজানো কালাৰ ধুনীয়া আহিছে ইয়া আৰু আমি ভাত খাম আৰু এতিয়া এইখিনি গোটেইখিনি হৈ গ'ল ভাত খাবলৈ ল'লোঁ সকলোখিনি হৈ গ'ল এয়া খাৰ চব্জি ইফালে লোকেল মুৰ্গী ভাজি আৰু মাছৰ তৰকাৰী ক'ত গ'ল এইফালে এইয়া এতিয়া আমি খাওঁ আপোনালোকক আকৌ নেক্সট ব্লগক লগ পাম এয়া সকলোখিনি ৰেডি কৰি লৈছে এইফালে বহিছে মা হেল্ল' কৈ দিয়ক হেল্ল' এইফালে হেল্ল' এয়া আমাৰ ধুনু আমাৰ টিকলু
এইফালে এয়া ৰান্ধনি আপোনালোকে ভিডিঅ'টো চাই লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাই ভাল পালে কি কৰিব ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কি কৰিব ছাবস্ক্ৰাইব কৰিব ধুনু কৈ দিয়া ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদিহে ভাল পালে লাইক এটা কৰিব আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব কাষতে থকা বেল বটনটো প্ৰেছ কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই বাই